Hello everyone, welcome to our channel Akhom Gyan. মই এই সিৰিজটো ডিসকাস কৰি আছো এনসেন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত। আজি মই পাৰ্ট 4 ডিসকাস কৰিম এই ভিডিঅ'টোত। যিসকলে এই সিৰিজটোৰ আগৰ ভিডিঅ'সমূহ এতিয়ালৈ চোৱা নাই, ডেসক্ৰিপচনত লিংক দিয়া আছে, লগতে ওপৰত প্লেলিষ্টখন দিয়া আছে, ক্লিক কৰি চাব পাৰিব। আহক দেৰি নকৰি আজি পাৰ্টটো আৰম্ভ কৰো। First question, the Great Silk Route to the Indian was opened by ভাৰতীয়লৈ মহান ৰেশম পথটো কাৰ দ্বাৰা মুকলি কৰা হৈছিল? অপশন এ কনিষ্কা, অপশন বি অশোকা, অপশন সি হৰ্ষ, অপশন ডি ফাহিয়ান। সিল্ক ৰুটটো কোনে মুকলি কৰিছিল? ইয়াৰ উত্তৰ হ'ব কনিষ্কই। কনিষ্কই অধিক সময়ৰ বাবে এই ৰুটটোৰ ওপৰত ৰুল কৰিছিল। কনিষ্কই 4th বুদ্ধিষ্ট কাউন্সিল কৰোৱাইছিল আৰু এই বুদ্ধিষ্ট কাউন্সিল কৰোৱাইছিল কাশ্মীৰত। কাশ্মীৰত সেই সময়ত বুদ্ধিজম দুটা ভাগত ভাগ হৈ আছিল। সেই দুটা হ'ল মহায়ান আৰু হিনয়ান। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, the rulers of which dynasty started the practice of granting tax-free villages to Brahmins and Buddhist monks? কোনজন শাসকে ব্ৰাহ্মণ আৰু বুদ্ধিষ্ট সন্ন্যাসীসকলক কৰ মাচুল গাঁও প্ৰদান কৰাৰ প্ৰথা আৰম্ভ কৰিছিল? অৰ্থাৎ তেওঁ কোনটো ডাইনেষ্টিক বিলং কৰিছিল? অপশন এ সতবাহানাস, অপশন বি মৌৰ্যাস, অপশন সি গুপ্তাস, অপশন ডি চোলাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ সতবাহানাস। সতবাহানাস ডাইনেষ্টিৰ পৰাই কৰমুক্ত ভিলেজৰ প্ৰথা ষ্টাৰ্ট হৈছিল। আমি সকলোৱে জানো যে মৌৰ্য ডাইনেষ্টি নৰ্থ ইণ্ডিয়াৰ পৰা ৰাজত্ব কৰিছিল। সেই সময়ত নৰ্থ ইণ্ডিয়াৰ শক্তিশালী প্ৰতাপী কিংডম আছিল মৌৰ্য ডাইনেষ্টি। আনফালে সাউথ ইণ্ডিয়াত শক্তিশালী ডাইনেষ্টি আছিল সতবাহানাস ডাইনেষ্টি। সতবাহানাস ডাইনেষ্টিৰ এজন ৰজা আছিল গৌতমীপুত্ৰ সতকৰ্ণী। আপোনালোকে বহুতেই চাগে গৌতমীপুত্ৰ সতকৰ্ণী মুভিও দেখিছে। গৌতমীপুত্ৰ সতকৰ্ণী সেইজন ব্যক্তি আছিল যিয়ে ব্ৰাহ্মণ আৰু বুদ্ধিষ্ট মংকসকলক কৰ ৰেহাই দিছিল। নেক্সট কুৱেশ্যন, the most important test of Vedic mathematics is? বৈদিক গণিতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে। তাৰ শুদ্ধ উত্তৰটি হ'ব সালভা সূত্ৰছ। নেক্সট কুৱেশ্যন, Yavanika or curtain was introduced in Indian theatre by which of the following? নিম্নলিখিত কোনটোৰ দ্বাৰা ভাৰতীয় থিয়েটাৰত যৱনিকা বা পৰ্দা প্ৰৱৰ্তন কৰা হৈছিল? থিয়েটাৰবোৰত যিবিলাক পৰ্দা লাগি থাকে বা যিবোৰ কাৰ্টেন ব্যৱহাৰ হয়, সেইসমূহ লগোৱাৰ মূল কাৰণ হৈছে যাতে থিয়েটাৰ ভিতৰৰ ছাউণ্ডসমূহ সঠিকভাৱে গোটেই থিয়েটাৰ হলত শুনা পোৱা যায় আৰু লগতে বাহিৰৰ ছাউণ্ড যাতে ভিতৰত নাহে তাৰ বাবেও এই কাৰ্টেনসমূহৰ ব্যৱহাৰ কৰা হয়। প্ৰশ্নটোত সুধিছে যে য়ৱনিকা অৰ কাৰ্টেন কোনে পোন প্ৰথমবাৰৰ বাবে ইন্ট্ৰডিউচ কৰিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব গ্ৰীকছ। গ্ৰীকৰ দ্বাৰা প্ৰথম কাৰ্টেন বা য়ৱনিকা থিয়েটাৰ হলত ব্যৱহাৰ কৰা ষ্টাৰ্ট কৰা হৈছিল। নেক্সট কুৱেশ্যন, who started the Saka era which is still used by the government of India? ভাৰত চৰকাৰে এতিয়াও ব্যৱহাৰ কৰা শক যুগ কোনে আৰম্ভ কৰিছিল? সাকা এৰা কনিষ্কৰ দ্বাৰা 78 AD ষ্টাৰ্ট কৰা হৈছে। নেক্সট কুৱেশ্যন, what inspired the paintings of Ajanta? কিহে অজন্তাৰ চিত্ৰসমূহক অনুপ্ৰাণিত কৰিছিল? আমি সকলোৱে জানো যে অজন্তা কেভ ক'ত আছে। অজন্তা কেভ ঔৰংগাবাদ মহাৰাষ্ট্ৰত আছে। এই যিবোৰ কেভ আছে, এই কেভসমূহ বুদ্ধিষ্ট সকলৰ কেভ আছিল। বুদ্ধিষ্টসকলে এই কেভত কাৰ বিষয়লৈ বৰ্ণনা কৰিছে? জাটাকা ষ্টৰিজৰ কথা পেইণ্টিং দ্বাৰা বৰ্ণনা কৰিছে। জাটাকা ষ্টৰিজ। জাটাকা শব্দৰ অৰ্থ কি? জাটাকা শব্দৰ অৰ্থ হৈছে প্ৰিভিয়াছ বাৰ্থ অফ বুদ্ধ। গৌতম বুদ্ধৰ প্ৰিভিয়াছ বাৰ্থ অৰ্থাৎ পূৰ্বজন্মৰ কাহিনীসমূহ এই কেভসমূহত বৰ্ণনা কৰা হৈছে। সো ইয়াৰে এনসাৰটো হ'ব অপশন এ। অপশন এ ইজ দ্য ৰাইট এনসাৰ। নেক্সট কুৱেশ্যন, who among the following was the first to invade India? প্ৰশ্নটোত সুধিছে যে কোনজন বিদেশী ব্যক্তিয়ে পোন প্ৰথমে ভাৰতত আক্ৰমণ কৰিছিল? ইয়াৰে শুদ্ধ এনসাৰটো হ'ব ডেৰিয়াছ I, যিজনে প্ৰথমে ভাৰতত আক্ৰমণ কৰিছিল।
ডেৰিয়াছ ওৱানে প্ৰায় 518 BCত ভাৰতত আহিছিল। ডেৰিয়াছ ওৱানে 518 BCত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এটা অংশ যাক এতিয়া পাঞ্জাব বুলি জনা যায়, এই পাঞ্জাব অংশতে পোনপ্ৰথমবাৰৰ বাবে ডেৰিয়াছ ওৱানে আক্ৰমণ কৰিছিল। তেওঁ ভাৰত আক্ৰমণ কৰাৰ মুখ্য কাৰণ এইটো আছিল যে তেওঁ টেক্স কালেক্ট কৰিব বিচাৰিছিল আৰু সেইসমূহ তেওঁ নিজৰ দেশ ইউৰোপলৈ লৈ গৈ তেওঁ ইউৰোপত গৈ দেখাব খুজিছিল যে তেওঁ ইণ্ডিয়াৰ পৰা কিমান টেক্স কালেক্ট কৰি লৈ আনিছে। নেক্সট কুৱেশ্যন, which among the following is the oldest dynasty? নিম্নলিখিত কোনটো আটাইতকৈ পুৰণি ৰাজবংশ? আটাইতকৈ পুৰণি ডাইনেষ্টি হৈছে মৌৰ্য ডাইনেষ্টি। মৌৰ্য ডাইনেষ্টি 321 BC আৰম্ভ হৈছিল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিব। মৌৰ্য ডাইনেষ্টিৰ পিছত আহিছিল গুপ্ত ডাইনেষ্টি। গুপ্ত ডাইনেষ্টি 320 to 550 BC লৈ আছিল। ইয়াৰ পিছত আছিল কুষাণ ডাইনেষ্টি। কুষাণ ডাইনেষ্টি ফাৰ্ষ্ট চেঞ্চুৰী ADৰ পৰা ষ্টাৰ্ট হৈছিল। ইয়াৰ পিছত আছিল কানভা ডাইনেষ্টি। কানভা ডাইনেষ্টি 75 BCৰ পৰা আৰম্ভ হৈছিল। কানভা ডাইনেষ্টিটো হৈছে ব্ৰাহ্মণ ডাইনেষ্টি। এইটো আপোনালোকে জানি থোৱাটো প্ৰয়োজন যে কানভা ডাইনেষ্টিৰ ফাৰ্ষ্ট মিনিষ্টাৰ বা কানভা ডাইনেষ্টি কোনে ফাউণ্ড কৰিছিল বুলি যদি কুৱেশ্যন থাকে তেতিয়া ইয়াৰ এনচাৰ হ'ব বাসুদেৱ কানভা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ মৌৰ্য ডাইনেষ্টি। নেক্সট কুৱেশ্যন, with which of the following is the classic Jivaka Chintamani in Tamil associated? নিম্নলিখিত কোনটোৰ সৈতে তামিল সম্পৰ্কিত কালজয়ী জীৱিকা চিন্তামণি আছে? জীৱিকা চিন্তামণি কিতাপখন জৈনিজমৰ ওপৰত আধাৰিত আছিল। এই গ্ৰন্থখন লিখিছিল তিৰুত্তকেশ্বৰ নামৰ ব্যক্তিজনে। কেতিয়াবা কি হয়, তিৰুত্তকেশ্বৰ ঠাইত তিৰুত্তকাদেৱৰ বুলিও অপশ্যন আহে, তেতিয়া কনফিউজ নহ'ব, এনচাৰ দুটাই শুদ্ধ হ'ব। চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জৈনিজম। আপোনালোকে যদি জানে মোক কমেণ্ট বক্সত এই কুৱেশ্যনটো এনচাৰ ক'বচোন যে কুৰুল যিখন 5th বেদা হয় সেই বেদখন কোনে লিখিছে। নেক্সট কুৱেশ্যন, where did Lord Buddha breathe his last? ভগৱান বুদ্ধৰ শেষ উশাহ ক'ত লৈছে? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কুশীনগৰ। ইয়াৰ ওপৰত আৰু এটা কুৱেশ্যন আহিব পাৰে, সেইটো হ'ল যে কুশীনগৰৰ ওচৰেৰে বৈ যোৱা নৈখনৰ নাম কি? ইয়াৰ এনচাৰ হ'ব হিৰণ্যৱতী ৰিভাৰ। গতিকে কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব কুশীনগৰ। আজিৰ এই পাৰ্টটোত মই 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদিহে এই ভিডিঅ'টোৰ কুৱেশ্যনছৰ ওপৰত কিবা ডাউট থাকি যায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে যিবোৰ কুৱেশ্যনছ মই আপোনালোকক সুধিছোঁ সেইবোৰৰ এনচাৰ দিবলৈ চেষ্টা কৰিব। বহুত ইম্পৰ্টেণ্ট এক্সাম অৰিয়েণ্টেড কুৱেশ্যনছ হয়। যদিহে ভিডিঅ'টো ভাল পালে আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। যিসকলে আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহত এতিয়ালৈ জইন কৰা নাই তেওঁলোকে জইন কৰি ল'ব পাৰে, ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে। আজিলৈ ইমানেই, আকৌ লগ পাম নেক্সট পাৰ্টত। থেংক ইউ ছ' মাছ।